মই পকন লৈ যাব নোৱাৰি মানে গাৰ্লফ্ৰেণ্ডৰ কাৰণে পাৰে আৰু গজব বেজতি হে হেল্ল' ফ্ৰেণ্ডছ নতুন এটা ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ যিহেতু অকণমান ফুৰিব যাম বুলি ভাবিছোঁ মই আৰু কোন জান নাই মই আৰু মনোজ ভাই ক'ৰবালৈ যাম বুলি ভাবিছিলোঁ কাৰণ বহুত দিন আগৰ পৰা আমাৰ প্লেনিং কৰা আছে কিন্তু যোৱা হোৱা নাই মনোজো ক'ৰবালৈ গৈ আছিলে মোৰ ঘৰত কাম আছিলে তো সেইকাৰণে ক'তো যোৱা হোৱা নাছিলোঁ তো সেইকাৰণে যাব ওলাইছোঁ মোৰ হেঞ্জৰ লগত মনোজ ভাই এতিয়ালৈ মোৰ বাইকটো দেখা নাই তো মনোজ ভাইও টেষ্ট ড্ৰাইভো কৰিম বুলি কৈছে অলপ ফুৰিবও যাম লগতে প্ৰথমবাৰ হেঞ্জৰ লগত আমি অলপ দূৰলৈ যাওঁ বুলি আৰু মই আৰু মনোজে তো এয়া চাওক গাৰ্ড লগাই ল'লোঁ নিগাৰ লগাই ল'লোঁ জীৱনত প্ৰথমবাৰ মই নিগাৰ লগাই আজি বাইক চলাবলৈ আহিছোঁ তাৰপিছত যিহেতু অলপ এক্সপিৰিয়েঞ্চ লৈ চাব লাগে কাৰণ যোৰ ল'লেহে তেতিয়া পাছত আগে পিছে মানে কি মানে ক'ৰবাত ৰাইডত গ'লে মানে পিন্ধিব পাৰি A few minutes later ভাই পুৰা ৰেডি মানে ন ঠিকে আছে মজা গাৰ্ড চাৰ লগাই ল'ব ক'লোঁ আৰু কাৰণ গাৰ্ড চাৰ লগালে আমাৰ চেফটিটো বেছি ইম্পৰ্টেণ্ট হয় নে কি কোৱা ভাই য়েছ চেফটি ফাৰ্ষ্ট তো এইকাৰণে হেঞ্জক এতিয়া লৈ যাম ভাই হেঞ্জৰ নাম দিছোঁ বাইকটো কেনে লাগিছে হেঞ্জ ৱাও বঢ়িয়া ব'লো দুজনে ডিছকাছ কৰিলোঁ সেইখিনি যাম বুলি ভাবিছোঁ তাত কিবা কিবি খাই আহোঁ বহুত দিন হ'ল ভাইৰ লগত যোৱা নাই আৰু ভাইৰ লগত কিবা এটা খাই আহোঁ ন ভাই কি কোৱা ক'ত যোৱা ভাই অৰুণাচল কি খাব যাওঁ দামী ৰেষ্টুৰেণ্টত নহয় আৰু এই মনোজৰ কথাই বেলেগ আজিকালি দামী ৰেষ্টুৰেণ্ট নহ'লে নাযায় মানে ব'লা কিমান চিচি হয় এইটো 650cc অ' মাই গড ক'ৰ 150 চিচি ক'ৰ 650 এইটো ভাই ছাডেন পিক আপ দিয়ে লাহে লাহে চলাবা দেই তো এতিয়া আমি গৈ থাকোঁ Where did you go when I needed you most? Where did you go when I needed you most? A few moments later মনোজৰ হেনো ভাগৰ লাগি গৈছে তো সেইকাৰণে মোক চলাব কৈছে কি হৈছে তোৰ বিশালৰ দুটা কোনে হাত বিষাইছে হাতৰ এইটো এনেকুৱা কৰিব লগা হৈছে একো নাই বাৰু এতিয়া মইহে চলাওঁ আৰু এতিয়া মই উঠিম কৈছোঁ তুমি উঠিবা নেকি এইটো এতিয়া আহিলোঁ পেট্ৰল পাম্পলৈ NRL পেট্ৰল পাম্প বেছি নহয় এই প্ৰথমবাৰ 1000 টকামান ভৰাম বুলি ভাবিছোঁ এতিয়া ভৰাই যাওঁ ডেষ্টিনেশ্যন লাগে ন ভাই ভাবিছিলোঁ মই 1000 তেল ভৰাওঁ বুলি চাওক নাই 830 ৰুপিছৰ তেলহে সোমালে তো মই 1000 টকা পইচা ঘূৰাই দিছে ৰিটাৰ্ণ কৰি দিছেগৈ এতিয়া আমি গৈলোঁ ৰাণাঘাট ব্ৰিজলৈ গৈ আহিহে আমি KFC লৈ সোমোৱা প্লেনিং এটা কৰিছোঁ খোলা আছে কি নাই নাজানো বাৰু আজি সোমবাৰ বন্ধ থাকে হ'লেও লাগ থাকিলে খাব পাম নহ'লে মানে ঘূৰি যাব লাগিব আৰু তো ফাইনেলি এতিয়া আহি পালোঁ আমি ৰাণাঘাট ব্ৰিজ যিহেতু চিয়াং নদী বুলি কয় এই চাওক চিয়াং নদী যিহেতু বহুত দিনৰ মূৰত আহিছোঁ বুলি ক'ব লাগিব বহুত বেছি ভাল লাগিছে উপায় নাই চিটুৱেশ্যনটো এনেকুৱা হৈ আছিলে কি আহিব পৰা নাছিলোঁ পানী পূৰা বাঢ়ি আছে চাওক মানে খৰালি ছিজনত পানী পূৰা কম হৈ যায় মা ট্ৰাক আহিলে মানে হিলি যায় একদম দলংটো তো ভয় লাগি যায় ভয় লাগিছে নাই এনেই অকণমান বহি তাৰপিছত আমি KFC লৈ যাম KFC নোযোৱা মোৰ 3.5 বছৰমান হ'ব আৰু তো আজি পূৰা একদম দবাই খাম বুলি ভাবিছোঁ আৰু ভায়েকো লৈ আহিছোঁ লগত আজি মোৰ কেলে জানো কিবা কিবি খাওঁ লাগি আছে আপোনালোকে ইমাজিন নকৰিব আমি 40 কিলোমিটাৰ দূৰলৈ আহিছোঁ কিবা এটা খাবলৈ কাৰণে কি কোৱা হয় কৈছোঁ না আজি মোৰ কিবা এটা এনে খাওঁ লাগি আছে আনকালে খাওঁ নালাগে আজি কিবা এটা খাওঁ লাগি আছে এতিয়া সময় হৈছে 4:30 আমি ইয়াৰ পৰা ওলামগৈ আৰু অলপ দেৰি থাকিলে মানে বহুত ঠাণ্ডা বতৰ মাৰে আৰু চুৱেটাৰ একো নাই আৰু ঠাণ্ডাও অলপ পৰিছে আৰু গৈলোঁ আমি KFC গৈ তাৰপিছত কেইটা হয় ঘৰলৈকে ন চলো তো ফাইনেলি আমি এতিয়া আহি পাই গ'লোঁ এইয়া চাওক KFC মানে কি খিৰিজ ফ্ৰাইড চিকেন তো সেইকাৰণে আমি ইয়ালৈ আহিছোঁ ইটছ ফিংগাৰ লিকিন গুড বোলে মানে ইটছ ফিংগাৰ লিকিন গুড মানে আপোনাৰ বুজি ল'ব আৰু अच्छा हमको सिखा रिया है সোমাই লওঁ ভিতৰত এতিয়া চব বস্তু আহি গ'ল এয়া চাওক এয়া বাৰ্গাৰ তন্দুৰী বাৰ্গাৰ আৰু এয়া হ'ল কি আছিলে হট উইংছ আৰু কিবা চিকেন ল'লোঁ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ দিছে লগত পেপচি আছে আৰু এয়া ভাইৰ কাৰণে বাৰ্গাৰ তো এতিয়া মজাকৈ খাই লওঁ নে কি কোৱা ভাই মজাকৈ খোৱা বোৱা হৈ গ'ল একদম মানে ভাল লাগিলে বহুত দিনৰ মূৰত আহি ভাল লাগিলে আৰু ভায়ে কিন্তু নাহো বুলি কৈছে ঠিক ঠাক আমাৰ লোকেল হোটেলতে ভাল ঘুগুনি পকৰি মানে খাই কৰিব নোৱাৰে আহাটো আহিব লাগে কেতিয়াবা এনে অকেজনে আহিব লাগে এটা স্পেচিয়েল দিনত কেতিয়াবা এনে অহাটো বেলেগ কথা বাৰু একো নাই ডেইলি অহাটো নোৱাৰি আৰু এইটো সদায় অহা বস্তু নহয় সদায় অহা বস্তু নহয়
সেইটোৱে আৰু কি এক্সপেঞ্চিভ হয়ো আৰু নহয়ো বুলি ক'ব লাগিব কেলৈ কি চব মানুহে মানে এইটো ইয়াতকৈ বেছি প্ৰিফাৰ মানে বেলেগটো কৰিব কেলৈ কি সেইটো প্ৰাইচত মানে আপোনাৰ পেট ভৰি যাব মজাকৈ কিন্তু আমি যোনটো এমাউণ্টৰ খালোঁ সেইটোৰ পৰা মানে মোৰ পেট নভৰিলে বুলি ক'ব লাগিব কেলৈ কি ভাইৰো ভৰা নাই কিন্তু ভাই খাব নোৱাৰিলে মানে এইটোৱে কথা নহয় বিল কিমান গ'ল ইয়াত হ'ল আৰু কিবা এটা জানিব আৰু ন জানিব আৰু তই এনিৱে আমি এতিয়া ঘৰলৈ উভতি থাকোঁগৈ আৰু ইয়ালৈ আহিছোঁ 40 কিলোমিটাৰ দূৰত আহি আমি KFC খাবলৈ কাৰণে আহিলোঁ গৈ থাকোঁ ঘৰলৈকে আৰু টাইমো এতিয়া 5:30 বাজিলেহি তো উভতি যাব লাগিব সোনকালে আৰু ঘৰটো অকণমান কাম আছে মই এতিয়া আহি পালোঁ মনোজ ভাই ঘৰত কেনে লাগিলে আজি বাইক চলাই ভাল লাগিলে KFC সোমাই ভাল লাগিলে KFC আমি KFC সোমাই আহিলোঁ কিন্তু লৈ আহিব বেয়া নহয় সেইকাৰণে আকৌ গ'লেহে খুৱাব বুলি কৈছে মনোজে লৈ আহিব নিদিয়ে মানে লৈ আহিব নিদিয়ে মানে লৈ আহিব পাৰে কিন্তু বিয়া আকৌ পতা যদি হাজবেণ্ড ৱাইফ হয় তেতিয়াহ'লে লৈ যাব নোৱাৰে ৱাইফৰ কাৰণে লৈ যাব নোৱাৰে মানে গাৰ্লফ্ৰেণ্ডৰ কাৰণে পাৰে আৰু বৰ পুৰা টেনচন চব্জি বনাই আছে বেছি KFC বুলি কোৱাৰ লগে দৌৰি ওলাই আহিছে খোৱাম নহয় গৈ থাকো দে ভাই বাই দে গুড নাইট চি ইউ কেতিয়াবা अरे कहना क्या चाहते हो ঘৰলৈ জাষ্ট আহি পালোঁ এনজয় মানে কি আৰু নেচাৰ্ছৰ প্ৰতি এটা মৰম আৰু এটা ভাল পোৱা এটা আছে তো সেইটো মানে ভিজিট কৰি আহিলোঁ আৰু তাত মানে অৰুণাচলৰ যোনটো বতাহ বুলি কয় নহয় এটা হাৱা এটা আহে তো সেইটো পাই আহিলোঁ মানে মজা লাগিলে আৰু KFCটো গ'লোঁ বহুত মজা লাগিলে এনিৱে এতিয়ালৈকে মই কাপোৰ চাপোৰ খোলাই নাই বহুত বেছি মানে ভাগৰ লাগিছে এতিয়া গা পা ধুই লওঁ ৰাতি হ'লেও গা পা ধুম আৰু তাৰপিছত এনেই দূৰৰ পৰা আহিছোঁ ন অলপ দেৰিকৈ আজি ভাত খাম আৰু আজি লাগিলে ৰুটিয়ে খাম আৰু নেকি বুলি ভাবিছোঁ সেইটোৱে আৰু আজি ভিডিঅ' মই বেছি দিবই নকৰোঁ আজি ভিডিঅ' এইটোৱে আৰু কি মই আৰু মনোজ ভাই অকণমান ফুৰিব গ'লোঁ 40 কিলোমিটাৰ দূৰত গৈ KFCত গৈ খাই এই ভিডিঅ' যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু দেই বাই গুড নাইট